নমস্কাৰ সকলোকে আসাম টিপছ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ইটোৰ পাছত সিটো ভাল খবৰ আহিব ধৰিছে। আজিৰ সকলোতকৈ ডাঙৰ খবৰটো হ'ল যে যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে 7th পে কমিশ্যনৰ আণ্ডাৰত দৰমহা লাভ কৰে আৰু বৰ্তমান তেওঁলোকে যি ডিএ লাভ কৰি আছে সেই ডিএ 0ৰ পৰা পুনৰ কাউণ্ট হ'ব আৰু বিভিন্ন মিডিয়াই দাবী কৰিছে যে যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ বৰ্তমান যি ডিএ লাভ কৰে সেই ডিএ তেওঁলোকৰ বেচিকৰ লগত যোগ হ'ব। 7th পে কমিশ্যনৰ আমি যদি ৰিপৰ্টটো চাওঁ যে যিখন ৰাজপত্ৰ আছে সেই ৰাজপত্ৰত খুব সুন্দৰভাৱে এই কথা উল্লেখ কৰা হৈছে যিহেতু এখন পে কমিশ্যন প্ৰতি 10 বছৰৰ মূৰে সলনি হৈ থাকে। আপোনালোকে যদি 7th পে কমিশ্যনৰ যি ৰিপৰ্ট আছে সেই ৰিপৰ্টৰ 5 নম্বৰ পেজৰ 1.22 কলমটো যদি আপোনালোকে ভালদৰে লক্ষ্য কৰে তেনেহ'লে তাত সুন্দৰভাৱে এই কথা উল্লেখ আছে যে চৰকাৰে Acroyd Formula অনুসৰি 10 বছৰ সময় অপেক্ষা নকৰাকৈ তেওঁলোকে কি কৰিব পাৰে যে এই যি পে স্কেল সেই পে ৰিভাইজ কৰিব পাৰে আৰু সেই অনুসৰিয়ে এতিয়া 50% ডিএ লাভ কৰাৰ পাছত জুলাই মাহৰ পৰা সেই যি ডিএ আছে সেই ডিএ কি কৰিব আপোনাৰ বেচিকৰ লগত যোগ কৰি দিব। আৰু দেখা পোৱা অনুসৰি 7th পে কমিশ্যন অৱশ্যে জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত AICPA সূচাংকৰ ভিত্তিত ইয়াৰ পৰিসংখ্যা নিৰ্ধাৰণ কৰা হ'ব। ডিয়াৰনেছ ভাত্তা কেতিয়া শূন্য হ'ব? বিশেষজ্ঞসকলৰ মতে নতুন ব্যয়বহুল ভাত্তা জুলাই মাহত হিচাপ কৰা হ'ব কাৰণ চৰকাৰে বছৰত দুবাৰহে ব্যয়বহুল ভাত্তা বৃদ্ধি কৰে। মাৰ্চ মাহত জানুৱাৰী মাহৰ বাবে অনুমোদিত এতিয়া পৰৱৰ্তী সংশোধনী 2024 চনৰ জুলাইৰ পৰা কাৰ্যকৰী হ'ব। গতিকে এটা কথা স্পষ্ট যে 7th পে কমিশ্যনৰ ৰিপৰ্ট অনুসৰি যেতিয়া আপোনাৰ ডিএ 50% হয় তেতিয়া চৰকাৰে সেই Acroyd Formula অনুসৰি ডিয়াৰনেছ এলাউন্সক ৰিভাইজ কৰিব পাৰে, পে ৰিভাইজ কৰিব পাৰে। গতিকে সেই অনুসৰিয়ে জুলাই মাহৰ পৰা যি ডিএ আছে সেই ডিএ আপোনাৰ বেচিকৰ লগত যোগ কৰিব। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' লাভ কৰিবলৈ আমাৰ আসাম টিপছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।